এই যে AssamJet মানে হি মেইন মানে ধৰক ৰাঘৱ হেৰি প্ৰচাৰ সম্পাদক প্ৰচাৰ সম্পাদক সেলছমেন এই মেট্ৰিক ফেল ড্ৰাইভাৰে নিজৰ ইজ্জত ফেল কৰাব নোৱাৰে ঢোকলৈ পঠিয়াব লাগে গেলানৰ টমা নে ডাইৰেক্ট চিতা সেলছমেন এটা শব্দ যেটো এগৰাকী সেলিব্ৰিটি ইউটিউবাৰে উপস্থাপন কৰিছিলে সেইজনে নিজে সেলছমেন হয় নে নহয় আপোনালোকে নিজে এবাৰ অনুভৱ কৰিব সেলিব্ৰিটি ইউটিউবাৰে যাক কৈছে যে সেলছমেন তেওঁ নিজে হয় নে নহয় সেলছমেন সেইটোৱে ভাবিব আৰু আপোনালোকক এটাই কৈছো ইউটিউবাৰ কেইজনক যে আমি যেটো কামৰ লগত জড়িত সেই ব্যক্তি কেইজনে এনেকৈ ইটিংকিং কৰাটো জৰুৰী নাছিল যিমান হাঁহিছা তোমালোকে ভাবি আছা যে সেইটো মোক এতিয়া ঠেট দি আছে কিন্তু এইটো বস্তু জনা উচিত যে আমাৰ কমিউনিটিত আমি যোনে যেটো জেগাত কাম কৰি আছো তাক লৈ মানুহে এতিয়া মানে আনন্দ পাইছে কাৰণ আপোনালোকে নিজেও জানে যে ৰাঘৱৰ ওপৰত ভিডিঅ' বনালে ৰাইজে কেনেকুৱা গালি দিব আৰু আপোনালোকৰ কলিজাত যদি দম থাকিলে হয় প্ৰিমিয়াৰ চোৱা দিনাই জেগাত গৈ পেলাই তাতে 5-10ৰ ভিতৰত 4-10ৰ ভিতৰত 5.5 দিলেহেঁতেন কলিজাত দম থকা আপোনালোক হ'ল সুবিধাবাদী একচুৱেল সুবিধাবাদী আপোনালোক তাতে গৈ ষ্টেণ্ডাৰ্ড লেভেল লগালে আপোনালোক দামী ইউটিউবাৰৰ টেগলাইনটো বেলেগৰ মুখৰ পৰা লৈ ফুটেজটো লগালে তাৰপিছত সেলছমেন মোবাইলত গোটেই চিনেমাখন ভৰাই লোৱা এনেকুৱা ধৰণৰ মূৰ্খামি কথা কৈ মূৰ্খামি কথা বুলিয়ে ক'ম কাৰণ চিনেমা এখন কেতিয়াও মোবাইলত ভৰাব নোৱাৰে আৰু সেইটো কোনেও মোবাইলত ভৰায়ো নলয় সেয়া যতীন বৰাই হওক ৰবি শৰ্মাই হওক জুবিন গাৰ্গই হওক আৰু কৈ যিটো হাঁহিছা তলত পৰিছা এইটো একো শুভ লক্ষণ নতুন চিন্তাৰে ইতিহাসৰ পৰা বৰ্তমানলৈ সকলো তথ্য দাঙি ধৰি আপোনাৰ চিন্তাক দিব পাৰে এক নতুনত্ব কেৱল পাব্লিকেট নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠ